নমস্কাৰ সকলোকে। যদি আপোনালোকে ADRE 2.0 এক্সাম দিবলৈ গৈ আছে, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে যোৱাবাৰ যিখিনি আমাৰ ADRE ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম হৈ গৈছিলে, তাত কিমান মাৰ্কছ পালে এটা জব পোৱাটো হৈছিলে, অৰ্থাৎ কিমানটা কুৱেশ্যন আমি শুদ্ধকৈ কৰিলে এইবাৰ আমাৰ ADRE মেৰিট লিষ্টত বা ৰিটেন এক্সাম আমাৰ ক্লিয়াৰ হ'ব। গ্ৰেড 3 আৰু গ্ৰেড 4 এই দুয়োটাৰ বাবে আমি এইখিনি আলোচনা কৰিম। যোৱাবাৰৰ যিখন কাট অফ লিষ্ট আছিলে, সেইখিনি আমি গোটেইখিনি ডিটেইলত আলোচনা কৰিম। লগতে যিখিনি আমি প্ৰিকশ্যন আগতে ল'ব পাৰোঁ, অৰ্থাৎ কিমানখিনি কুৱেশ্যন আমি আমি শুদ্ধকৈ কৰিব লাগিব, সেইখিনি জানিব পাৰোঁ, তেতিয়া আমাৰ এক্সামটো ক্লিয়াৰ কৰাত সহায় হ'ব নিশ্চয়কৈ। I have also cleared ADRE in last year and working in PWD Roads Department currently in grade 3. So let's start the video. ADRE অৰ্থাৎ SLRCৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ যিখিনি গ্ৰেড 3ৰ পোষ্ট আছিলে, তাৰ ভিতৰত আছিলে আমাৰ যিটো বেচেলৰ ডিগ্ৰী পোষ্ট, অৰ্থাৎ ডিগ্ৰীৰ সৈতে আৰু নাইবা ডিগ্ৰী উইথ কম্পিউটাৰ বা ডিগ্ৰী উইদাউট কম্পিউটাৰৰ যিখন এখন পেপাৰ হৈছিলে, সেইটো পেপাৰ 4 বুলি কওঁ আমি। তাৰপিছত আছিলে আমাৰ HS লেভেলৰ যোনখন এখন এক্সট্ৰা পেপাৰ হৈছিলে পেপাৰ 3। তাৰপিছত ড্ৰাইভাৰ পোষ্টখিনিৰ বাবে এখন এক্সট্ৰা পেপাৰ হৈছিলে পেপাৰ 5। এটা এটাকৈ আমি বস্তুখিনি দিয়া কাট অফ মাৰ্কছখিনি হওক বা যিখিনি নিয়মাৱলী আছে সেইখিনি আগতে চাই লওঁ। তাৰপিছত আমি এটা কনক্লুজনলৈ আহিম, অৰ্থাৎ ভিডিঅ'ৰ শেষত মই সেইখিনি কথা কনক্লুড কৰিবলৈ আপোনালোকক ক'বলৈ চেষ্টা কৰিম, যাতে অহা এক্সামত আপোনাৰ আগৰ পৰাই আপুনি এটা পিকচাৰ গম পায় ক্লিয়াৰলি যে এটলিষ্ট মিনিমাম এইখিনি কুৱেশ্যন আপুনি মেৰিট লিষ্টত আহিবৰ বাবে কৰিবই লাগিব। প্ৰথমতে আহিছোঁ পেপাৰ 4ৰ বাবে, অৰ্থাৎ মই যিখিনি মেনশ্যন কৰিছোঁ যে ডিগ্ৰী লেভেলৰ যিখিনি পোষ্ট জুনিয়ৰ এছিষ্টেণ্ট হওক, SI হওক, তেনেকুৱা ধৰণৰ পোষ্টখিনি বাবে আমাৰ কুৱেশ্যন পেপাৰ যিটো আছিলে, অৰ্থাৎ প্ৰথমতে পেপাৰ 4খন কি হৈছিলে আমাৰ পিছবেলা হৈছিলে 2টাৰ পৰা 4টালৈকে। ৰাতিপুৱা পেপাৰ 3খন হৈছিলে 100টা কুৱেশ্যন আছিলে, তাত 1.75 মাৰ্কছকৈ আছিলে, 2 আৱাৰ্ছ আছিলে, ঠিক আছে। 2 ঘণ্টাৰ সময়ত 100টা কুৱেশ্যন কৰিব লাগিছিলে, এটা কুৱেশ্যনত 1.75কৈ মাৰ্কছ, অৰ্থাৎ 100টা কুৱেশ্যনৰ টোটেল মাৰ্কছ আছিলে 175। 175ৰ ভিতৰত আমাৰ এক্সামটো হৈছিলে। ইয়াত লিখা আছে যে পৰীক্ষাৰ সময় 2 ঘণ্টা আৰু প্ৰশ্ন কাকতত 100টা প্ৰশ্ন থাকিব, প্ৰত্যেকটো প্ৰশ্নৰ বাবে 1.75 নম্বৰকৈ থাকিব। ভুল উত্তৰৰ বাবে কোনো ঋণাত্মক নাথাকিব, অৰ্থাৎ দেয়াৰ ইজ ন' নিগেটিভ মাৰ্কিং ফৰ এনি ৰং এনচাৰ, অৰ্থাৎ কিবা ভুল হ'লেও আমাৰ ইয়াত কোনো নিগেটিভ মাৰ্কিং নাছিলে। আৰু গম পালোঁ যে টোটেল আমাৰ যিটো মাৰ্কছ আছিলে সেইটো 175 আছিলে। পিছত আহিছোঁ পেপাৰ 3লৈ। পেপাৰ 3 অৰ্থাৎ যিখিনি HS লেভেলৰ পোষ্ট আছিলে, ঠিক আছে, হাই ছেকেণ্ডাৰী আৰু হাই ছেকেণ্ডাৰী ছায়েন্স, ইয়াত দুটা ভাগত আছিলে। হাই ছেকেণ্ডাৰী বুলি ক'লে এইটো নহয় যে এই পেপাৰ 3ত অকল হাই ছেকেণ্ডাৰীসকলে এপ্লাই কৰিছিলে। পেপাৰ 3ত কম্পিটিশ্যন হায়েষ্ট হৈছিলে, আই থিংক এইটো ৰাতিপুৱা পেপাৰখন আছিলে 10টাৰ পৰা 12টালৈকে। আৰু এই পেপাৰ 3খনত আমাৰ কি হয়, যিসকলে মিনিমাম হাই ছেকেণ্ডাৰী পাছ কৰিছে, ইয়াত মেক্সিমাম নহয়, মেক্সিমাম ডিগ্ৰী পাছ কৰাসকলেও ইয়াত ডিগ্ৰী হওক তেনেকুৱা হওক, তেওঁলোকেও এইটোত এপ্লাই কৰিব পাৰিছিলে। আৰু এইটোত ছেকশ্যন এছিষ্টেণ্ট বা তেনেকুৱা ধৰণৰ পষ্টবোৰ আছিল। 2 ঘণ্টাত গ্ৰেড 3ৰে হয়, 2 ঘণ্টা সময় আছিলে, 100 মাৰ্কছকৈ 100টা কুৱেশ্যন আছিলে, 1.5 মাৰ্কছকৈ 100টা কুৱেশ্যনত টোটেল 150 মাৰ্কছৰ আমাৰ পেপাৰ 3খনৰ এক্সাম হৈছিলে। ইয়াতে কোনো নিগেটিভ মাৰ্ক নাছিলে, 2 ঘণ্টা সময় 100টা প্ৰশ্ন থাকিব আৰু 1.5 মাৰ্ককৈ থাকিব। পেপাৰ 5 অৰ্থাৎ যিখিনি ড্ৰাইভাৰ পোষ্ট আছিলে, ড্ৰাইভাৰ পোষ্টখিনিৰ বাবে আমাৰ বেলেগ এদিন এক্সাম হৈছিলে, সেইদিনাখন হোৱা নাই। 2 ঘণ্টা সময় ছেম 100টা প্ৰশ্ন আৰু 1.5 মাৰ্কছকৈ টোটেল মাৰ্কছ ইয়াতো আছিলে 150। এইখিনি জাষ্ট মই আগতে কৈ দিলোঁ, কাট অফখিনি জনাৰ আগতে কিমান টোটেল মাৰ্কছৰ কুৱেশ্যন হৈছিলে, পেপাৰ হৈছিলে, সেইখিনি জনাটো যিহেতু দৰকাৰ, সেইবাবে এইখিনি মই সোনকালে আপোনালোকক জনাই দিলোঁ। এতিয়া আহিছোঁ মেইন আমাৰ কাট অফ লিষ্টখনলৈ, অৰ্থাৎ যিখিনি মিনিমাম মাৰ্কছ পালেহে যিসকলে নেক্সট পাৰ্টলৈ এক্সাম দিবলৈ পাৰিছিলে, অৰ্থাৎ যিসকলে মেৰিট লিষ্টত অহাৰ চান্সেছ আহিছিলে। এইখিনি কাট অফ গম পায়, কাট অফ মানে হৈছে মিনিমাম মাৰ্কছ, অৰ্থাৎ যিখিনি মাৰ্কছ নাথাকিলে আপুনি সেই লিষ্টখনত আহিব নোৱাৰে বা নেক্সট পৰ্যায়লৈকে আপোনাৰ কোৱালিফাই নহয়। এইটো নহয় যে অকল কাট অফ ক্লিয়াৰ কৰিলেই আপুনি যে এটা জব পাব, তেনেকুৱা নহয়। ষ্টিল কাট অফটো ক্লিয়াৰ কৰিব লাগিব, তেতিয়াহে আপুনি যিখিনি দৌৰ চলি আছে সেই দৌৰত আপুনিও দৌৰি থাকিবলৈ আপোনাৰ পাৰ্মিশ্যন পাব, হয়নে? তো আহিছোঁ প্ৰথম যিখিনি আমাৰ আছিলে কাট অফ মাৰ্কছৰ ভিতৰত পেপাৰ 3। পেপাৰ 3 বুলি ক'লে আমাৰ মই আগতে কৈছোঁ যে 1.5 মাৰ্কছকৈ আছিলে, টোটেল 150 মাৰ্কৰ ভিতৰত হৈছিলে। পেপাৰ 4 বুলি ক'লে মই ক'লোঁ 1.75কৈ আছিলে, টোটেল 175 মাৰ্কছৰ ভিতৰত হৈছিলে। আৰু পেপাৰ 5তো 150 মাৰ্কছৰ ভিতৰত টোটেল এক্সাম হৈছিলে। এইখিনি আছে আমাৰ টোটেল মাৰ্কছ। এতিয়া ইয়াৰ ভিতৰত পেপাৰ 3ৰ ভিতৰত যিখিনি আছিলে তাক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে অকল হাই ছেকেণ্ডাৰী, য'ত সকলোৱে এপ্লাই কৰিব পাৰে, আৰ্টছ ছায়েন্স তেনেকৈ, আৰু এটা হৈছে
আৰ্টছ ছায়েন্স কমাৰ্চ, আৰু এটা হৈছে হাই ছেকেণ্ডাৰী অকল ছায়েন্স, যিসকলে ছায়েন্স বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকে এইখিনি ছেকশ্যনত এপ্লাই কৰিব পাৰিছিলে। পেপাৰ 4ত তেনেকৈ তিনিটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে বেচেলৰ ডিগ্ৰী, অৰ্থাৎ যিখিনি নৰ্মেল বেচেলৰ ডিগ্ৰী উইদাউট কম্পিউটাৰ চাৰ্টিফিকেট নালাগে ইয়াত। বেচেলৰ ডিগ্ৰীত অলপ হাই লেভেলৰ মানে যিটো গ্ৰেড পে হয় অলপমান ইয়াতকৈ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰতকৈ চেলাৰীটো বেছি হয়, অৰ্থাৎ ইয়াত পষ্টটো কম আছিলে, সেইবাবে ইয়াত অকল বেচেলৰ ডিগ্ৰীটো কাট অফো বেছি গৈছিলে। পেপাৰ এখনেই হৈছিলে, তাৰ ভিতৰত যিসকলে বেছি মাৰ্ক পাইছে তেওঁলোকে হয়তো তিনিটাত কোৱালিফাই হ'ব বা দুটাত কোৱালিফাই হ'ব, তেনেকুৱা ধৰণৰ হৈছিলে। এইটো পৰ্চন আছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ, যিটো আমাৰ কম্পিউটাৰ থকা পষ্টবোৰ হয়, যেনেকৈ জুনিয়ৰ এছিষ্টেণ্ট তেনেকুৱা ধৰণৰ পষ্ট। আৰু এটা আছিলে বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স, এইটো বহুত কম থাকে যিহেতু, আৰু শ্বৰ্ট হেণ্ড তেনেকৈ। আৰু ড্ৰাইভাৰ পষ্টৰ বাবে এইখিনি মই যিহেতু EWS এইবাৰ নাই, EWS ওমেন বা ফিজিকেল হেণ্ডিকেপ, এক্স ছাৰ্ভিচমেন, আৰু লগতে এইখিনি বেচেলৰ ডিগ্ৰী শ্বৰ্ট হেণ্ড, এই দুখিনি আমি যিহেতু ডিছকাছ নকৰোঁ, মেইন নৰ্মেল জেনেৰেল যিখিনি আছে সেইখিনি আমি ডিছকাছ কৰিম। লগতে মই এনেকৈ লিখি কনক্লুড কৰিব চেষ্টা কৰিম যাতে আপোনালোকৰ এটা ক্লিয়াৰলি বুজি পোৱাত হেল্প হয়। প্ৰথমে কৈ দিওঁ যে হাই ছেকেণ্ডাৰী যিখিনি নৰ্মেল পষ্ট আছিলে জেনেৰেলৰ, তাত কাট অফ কিমান গৈছিলে 123। ইয়াতে জেনেৰেল বুলি ক'লে এইটো জেনেৰেল ডাব্লিউ দেখিছে যে জেনেৰেল ওমেন, অৰ্থাৎ এইখিনি অকল ওমেন আৰু এইখিনি অকল মেল তেনেকুৱা নহয়। ইয়াতে মেল প্লাছ ফিমেল গোটেইখিনি আছে, এইখিনি মেৰিট বেচিছত হয় উইদাউট এনি ৰিজাৰ্ভেশ্যন। যিহেতু ওমেনৰ 33% ৰিজাৰ্ভেশ্যন থাকে, এই ৰিজাৰ্ভেশ্যনখিনি লৈ এইখিনি তলৰ লাইনটো বনোৱা হৈছে, আৰু ওপৰৰখিনি যাৰ ফিমেলৰ বেছি মাৰ্কছ আছে 123 পাৰ কৰিছে তেওঁলোকে এইটো পৰ্চনত ক্লিয়াৰ কৰিছে, ঠিক আছে। এইটোত আনৰিজাৰ্ভখিনি থাকে। জেনেৰেলৰ যিখিনি হাই ছেকেণ্ডাৰী পষ্ট আছিলে তাত কাট অফ গৈছিলে 123। 123 যদি মাৰ্কছ কাট অফ যায় তেতিয়া 1.5 যদি আমি ডিভাইড কৰোঁ কিমান হ'ব 82, অৰ্থাৎ 123 পাইছে। 1.5 এটা কুৱেশ্যনত পাইছে, যিহেতু টোটেল কেইটা কুৱেশ্যন শুদ্ধ হ'ব লাগিব 82টা, অৰ্থাৎ দেখিব পাইছে যে 100টা কুৱেশ্যনৰ ভিতৰত যদি 82টা কাৰেক্ট হৈছিলে তেতিয়াহে এই হাই ছেকেণ্ডাৰী লেভেলৰ জবখিনি পাবলৈ সক্ষম হৈছে, অৰ্থাৎ 82টা কুৱেশ্যন শুদ্ধ হ'ব লাগিব। তেনেকৈ ছায়েন্সৰ ক্ষেত্ৰত অলপ কাট অফ কম গৈছে, যিহেতু কম্পিটিশ্যনো কম আছিলে। আই গেছ 1.5 ডিভাইড কৰোঁ যদি ইয়াতো যদিও কম 78টা শুদ্ধ হ'লে আমাৰ জবটো পাত সক্ষম হ'ব। তেনেকৈ ফিমেলত অলপ কম গৈছে। বেচেলৰ ডিগ্ৰীৰ ক্ষেত্ৰত অনলি বেচেলৰ ডিগ্ৰী যিটোত অলপ হাই চেলাৰী হয়, সেইটোত আমি যদি কেলকুলেট কৰোঁ তেন্তে কিমান হ'ব, ইয়াত 84টা কুৱেশ্যন শুদ্ধ হ'ব লাগিব, ঠিক আছে। আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ 147 কিমান পাইছে আউট অফ 177। আউট অফ 177 যদি 126 পায় তেতিয়া আমাৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰটো ক্লিয়াৰ হ'ব, অৰ্থাৎ নাম্বাৰ অফ কুৱেশ্যন কিমান 72টা। ফিমেলৰ কাৰণে তেনেকৈ বেলেগ, আৰু ST SC OBCৰ কাৰণে এই গোটেইখিনি মই কনক্লুড কৰি নেক্সট শ্লাইডত আপোনালোকক জনাই আছোঁ। প্ৰথমে আহিছোঁ জেনেৰেলৰ ক্ষেত্ৰত। জেনেৰেলৰ ডিগ্ৰী কম্পিউটাৰ থকাটো, ঠিক আছে। মই এইটো যদি ডিগ্ৰী উইথ কম্পিউটাৰ 126, অৰ্থাৎ কিমানটা কুৱেশ্যন ফিমেলৰ কাৰণে 72টা কুৱেশ্যন, 72টা কুৱেশ্যন ফৰ মেল, আৰু 113 যিটো ওমেন ৰিজাৰ্ভেশ্যন আছিলে তাৰ যিহেতু পৰিছে, এইটো কিমান হয় 113 ফৰ 64। ইটছ দিছ নট মেল প্লাছ ফিমেল, 64 অনলি ফৰ ওমেন। অ'কে, এইখিনি যদি আপোনালোকে মেৰিট বেচিছত এইখিনি হৈছে ওমেন হ'লে ইমানটা কুৱেশ্যন শুদ্ধ কৰিব লাগিব আউট অফ 100 কুৱেশ্যনৰ ভিতৰত। অ'কে, আউট অফ 100 কুৱেশ্যনৰ ভিতৰত কিমানটা কুৱেশ্যন শুদ্ধ কৰিব লাগিব সেইখিনি আমি বৰ্তমান লিখি আছোঁ। এতিয়া জেনেৰেলৰ আহিলোঁ ডিগ্ৰী লেভেললৈকে। বাকী কাষ্ট ৱাইজ মই কৈ আছোঁ। জেনেৰেলৰ অকল ডিগ্ৰীত মই কিমান ক'লোঁ 84টা শুদ্ধ কৰিব লাগিব, অকল ডিগ্ৰীত 84টা শুদ্ধ কৰিব লাগিব। ফিমেলৰ কাৰণে কিমান আছিলে কাট অফ 134 আছিলে, 134 ডিভাইডেড বাই 175 কৰোঁ যদি 1.75, দেন ইট উইল বি 76 ফৰ ওমেন। আকৌ আহিছোঁ তেতিয়া আমাৰ বেচেলৰ ডিগ্ৰী হৈ গ'ল। এতিয়া অকল HS খিনিৰ বাবে যদি চাওঁ জেনেৰেলৰ 123 হ'লে 83 আৰু 112, 83 হৈছে ফৰ 112 হ'লে 1.5 ডিভাইড কৰিলে 74 ফৰ ৰিজাৰ্ভেশ্যন অফ ওমেন। তেনেকৈ ড্ৰাইভাৰ পষ্টৰ বাবে যিটো আমাৰ জেনেৰেলৰ আছিলে 103ক যদি আমি 1.5 ডিভাইড কৰোঁ দেন 68, আৰু বাকী ফিমেলৰ কাৰণে 57 অকল। দেখিব পাইছে যিসকলে ফিমেলে গাড়ী চলাব জানে দে কেন এপ্লাই। অ'কে,
nowadays everyone, not nowadays, for any day, women and men are definitely equal. তো ড্ৰাইভাৰ পোষ্টৰ বাবে অকল যে মেলি এপ্লাই কৰিব লাগিব তেনেকুৱা নহয়, ইয়াত লিখা আছে যে ৰিজাৰ্ভেশ্যন ফৰ উমেনৰ কাৰণে আমাৰ কাট অফ যিহেতু কম গৈছে, চ' ফিমেল কেণ্ডিডেটেও ইয়াত যিসকলে জানে ড্ৰাইভিঙত তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু ড্ৰাইভাৰ পোষ্টটো গ্ৰেড 3 পোষ্ট হয়, অ'কে, উইথ গুড চেলাৰী। নাভাবিব যে এনেকুৱা ডিগ্ৰী উইথ কম্পিউটাৰতকৈ বেছি ডিফাৰেঞ্চ আহে, বহু কমখিনি ডিফাৰেঞ্চে থাকে ড্ৰাইভাৰ পোষ্টবোৰো ভাল হয়, যিহেতু সকলোৱে এটা জব এমপ্লয়মেণ্ট হ'ব বিচাৰে, এমপ্লয়ড হ'ব বিচাৰে, যে জব লাগে, তো যাৰ ড্ৰাইভিং স্কিলছ আছে তেওঁলোকৰ বাবেও এইটো ভাল সুযোগেই হয়। নেক্সট আহিছোঁ OBC কেণ্ডিডেটৰ বাবে। তো জেনেৰেল কেণ্ডিডেটৰ বাবে আমি এটা গম পালোঁ, OBC কেণ্ডিডেটৰ বাবে অকল ডিগ্ৰী উইথ কম্পিউটাৰখিনি মই দি দিছোঁ। OBC কেণ্ডিডেট এইটো OBC MOBC। প্ৰথমে হাই ছেকেণ্ডেৰী লেভেলটো চাওঁ, 117, অ'কে, 117 ডিভাইডেড বাই 1.5 উইল বি 78। ফিমেলটো মই নকওঁ কাৰণ এইটো মেৰিট বেচিছৰখিনিও মই আকৌ বেছিকৈ লিখি দিছোঁ, ইউআৰখিনি আমি ফিমেল ডিছকাছ কৰিলোঁ যিহেতু। অকল বেচেলৰ ডিগ্ৰীৰ বাবে 143 দেখিব পাইছে। OBC হ'লেও যে ইমান কাট অফ কম গৈছে তেনেকুৱা নহয়, ইয়াতো বেছি গৈছে। ইয়াত দেখা পায় 81টা আমাৰ কিমান হ'ব লাগিছিল, 81টা কাৰেক্ট হ'ব লাগিছিল, অ'কে। দেন বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰত 113 হৈছে। 113 যদি 1.75 ডিভাইড কৰোঁ, দেন ইট উইল বি 64 নাম্বাৰ অফ কুৱেশ্যনছ। লেটছ কাম টু দ্য ড্ৰাইভাৰ পোষ্ট। ড্ৰাইভাৰ পোষ্টত কিমান আছিলে, 96 কাট অফ গৈছে। 96 ডিভাইডেড বাই আমাৰ হ'ব 1.5, ইট উইল বি 64 এগেইন। চ' দেখিব পাইছে 64 ড্ৰাইভাৰ আৰু ডিগ্ৰী লেভেলৰ প্ৰায় কাট অফ একেই গৈছে। তেনেকৈ SC পোষ্টৰ বাবে যদি চাওঁ আমি, HS লেভেলত 115 ডিভাইডেড বাই 1.5 উইল বি 76। তেনেকৈ ডিগ্ৰী লেভেলত যদি আহোঁ, ডিগ্ৰী লেভেলত SC পোষ্টৰ বাবে 141, অ'কে, 108, 141, 108 আৰু 93। 141 divided by 1.75, 108 divided by 1.75 আৰু এইটো আছিলে কিমান, I think 93, yes, 93 divided by 1.5 হ'লে কিমান হ'ব, 62। এইখিনি আমাৰ আছিলে। দেখিব পাইছে যে ৰিজাৰ্ভেশ্যন হ'লেও ইয়াত আমাৰ যিখিনি কাট অফৰ যিখিনি ডিফাৰেঞ্চ সেইখিনি বহুখিনি কম কাট অফ ডিফাৰেঞ্চ, বিকজ কম্পিটিশ্যন কি আছিলে, কম্পিটিশ্যনটো বহুত হাই আছিলে, অ'কে, হাই ইনাফ, কম্পিটিশ্যন ৱাজ হাই ইনাফ, যে আমাৰ ৰিজাৰ্ভেশ্যনে কোনো পাত্তা পোৱা নাই। যিসকলে কষ্ট কৰিছিলে, হাৰ্ডৱৰ্ক কৰিছিলে, তেওঁলোকে জব পাবলৈ সক্ষম হৈছিলে। এইবাৰ ইয়াৰ কাট অফৰ লগে ইমান বেছি ডিফাৰেঞ্চ নাহে, বাট যদি ডিফাৰেঞ্চ আহে তেতিয়া ওপৰ ফালেই যাব, এতিয়া তলৰ ফালে নাহে। তো আমি এইখিনি মিনিমাম এতিয়া গম পাইছে যে 100টা কুৱেশ্যনৰ ভিতৰত 84টাই ডিগ্ৰীত পাইছে, 83টাই পাইছে, 68, 78। তো আপোনালোকে কাট অফবোৰ দেখি এটা অনুমান কৰিব পাৰিছে নিশ্চয়কৈ কাট অফবোৰ কিমান বেছি যায়, বা আমি প্ৰিপাৰেশ্যনখিনি কিমান বেছি লেভেলত কৰিব লাগিব। এতিয়া আহিছোঁ ST প্লেইনছৰ ক্ষেত্ৰত, আমাৰ 112 আছিলে HS লেভেলৰ কাট অফ, এইটো 1.5 ডিভাইড কৰিলে ইট উইল বি 74 নাম্বাৰ অফ কুৱেশ্যনছ। দেন আহিছোঁ আমাৰ বেচেলৰ ডিগ্ৰীৰ বাবে 136 গৈছিলে। 136ক যদি 1.75 ডিভাইড কৰোঁ তেনে হ'ব আমাৰ 77টা হ'ব বেচেলৰ ডিগ্ৰীৰ ক্ষেত্ৰত, অনলি বেচেলৰ ডিগ্ৰী। তাৰপিছত আহিছোঁ 105 বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ, দেন 93। 105 যদি 1.75 ডিভাইড কৰোঁ ইট উইল বি 60 নাম্বাৰছ অফ কুৱেশ্যনছ, আৰু বাকী ড্ৰাইভাৰ পোষ্টৰ বাবে 93 আছিলে, 1.5 ডিভাইড কৰিলে 62। য়েছ, ইয়াত দেখিব পাইছে 62, 62, 64, 68 প্ৰায় একে। তো এইখিনি আমাৰ হৈছে কনক্লুজন পাৰ্ট। কনক্লুজন মানে কি, এটা চামাৰী পাৰ্ট হ'ব আমাৰ যিখিনি কাট অফ লিষ্ট আছিলে। ইয়াত দেখিব পাইছে 100টাৰ ভিতৰত যদি ডিগ্ৰী উইথ কম্পিউটাৰৰ অৰ্থাৎ জুনিয়ৰ এছিষ্টেণ্ট পোষ্টবোৰৰ বাবে পাব বিচাৰে, তেতিয়া 100ৰ ভিতৰত 72টাতো এটলিষ্ট আপোনাৰ শুদ্ধ হ'ব লাগিব, আৰু যদি ওমেন ৰিজাৰ্ভেশ্যনত আহে তেতিয়া 64টা এজ এ ওমেন আপোনাৰ মিনিমাম শুদ্ধ হ'ব লাগিব টু
পাছ দ্য ৰিটেন এক্সাম অ'কে তাৰপিছত আমাৰ কম্পিউটাৰ টেষ্ট আহে তাৰপিছত ফাইনেল লিষ্ট বনাই এতিয়া কম্পিউটাৰ মাৰ্কছ এড হয় নহয় সেইবোৰ গোটেইখিনি কথা পিছত আহে ষ্টিল যদি আপুনি এক্সামটোত চলি থাকিব বিচাৰে বা নেক্সট পৰ্যায়লৈ আপুনি পাছ হ'ব বিচাৰে তেতিয়া আপোনাৰ মিনিমাম এইখিনি মাৰ্কছটো লাগিব বাট মিনিমাম মাৰ্কছ পালেই আপুনি এটা জব নাপায় নিশ্চয়কৈ ইয়াতকৈ বেছি লাগিব তথাপি মিনিমাম মাৰ্কছটো ইমান বেছি তো দেখিলে আপোনাৰ এটা ক্লিয়াৰ পিকচাৰ আহিব যে ইমান বেছি মাৰ্ক আপোনাৰ কাট অফ যায় এডিআৰিত এজ এ কনক্লুডিং পাৰ্ট যদি মই ক'ব বিচাৰোঁ ফৰ জেনেৰেল অ'কে জেনেৰেল কেটেগৰীৰ বাবে এতিয়া দেখিব পাইছে 72 64 84 76 ওমেন ৰিজাৰ্ভেশ্যন যিখিনি দিছে 64 76 তেনেকুৱা ধৰণৰ দেখিছে গতিকে ইমানখিনি কম পালেও আপোনালোকে ফাইনেল মেৰিটত পাব বুলি নাভাবিব ইয়াতকৈ বেছি পাব লাগিব যদি 64 ইয়াতে দেখাইছে তেতিয়া আপুনি এটা টাৰ্গেট কৰি চলিব পাৰে যে 75 এটলিষ্ট আপোনাৰ শুদ্ধ হ'ব লাগিব যাতে কম্পিউটাৰ টেষ্টে আপোনাক কোনো এফেক্ট কৰিব নোৱাৰে বেছিকৈ তেনেকুৱা ধৰণে আমি যদি দেখা পাওঁ বেছি পষ্ট থকাৰ বাবে 85 টো এটলিষ্ট মিনিমাম এটা আমাৰ লাগিব টু গেট দ্য জব আৰু ডিগ্ৰী পষ্টৰ বাবে এটলিষ্ট 75 আমাৰ এটা লাগিব এটা ছেফ স্ক'ৰ বুলি আমি ক'ব পাৰোঁ এনেকৈ HS লেভেলৰ বাবে আমাৰ 80+ লাগিব ফৰ ড্ৰাইভাৰ পষ্ট আমাৰ 70 লাগিব আৰু ফিমেলৰ কাৰণে অকণমান কম লাগিব ফিমেলৰ কাৰণে 40+ লাগিব বুলি ক'ব পাৰি ফৰ ছেফ স্ক'ৰ দিছ ইয়াৰ এইবাৰৰ বাবে অ'কে এইবাৰ যদি আমি জব পাব পাৰোঁ তেনেকৈ OBC ক্ষেত্ৰত যিটো মই ছেফ স্ক'ৰ কৈছোঁ তাৰ পৰা আপুনি 5 এটা মাইনাছ দিব পাৰে 5 এটা মাইনাছ দি তেনেকৈ ইয়াতে 70 আমি ছেফ স্ক'ৰ বুলি ধৰিব পাৰোঁ ইয়াতে যিহেতু 81+ আছিলে তেনেকৈ ইয়াতে 80+ আমি ছেফ স্ক'ৰ ধৰিব পাৰোঁ ইয়াতে তাতে মই 5 এটা কমাই দি 75+ ইয়াতে আমাৰ 65+ তেনেকৈ ধৰিব পাৰোঁ আৰু তেনেকৈ চ' ইয়াতে অলপমান 2-3 কমাই দি কাৰণ দেখিব পাইছে মই আগতে কৈছোঁ যে ইমান বেছি বেলেগ বেলেগ ক'ব নোৱাৰি যিহেতু কাষ্ট ৱাইজো আমাৰ প্ৰায় চিমিলাৰ ধৰণৰ কাট অফ গৈছে যদিও জেনেৰেলতকৈ ইমানো বেছি হাই লেভেলৰ কম যোৱা নাই ঠিক আছে তো এইখিনি দেখি আপোনালোকে নিশ্চয়কৈ ধৰিব পাৰিছে যে আপোনালোকৰ প্ৰিপাৰেশ্যন চলি আছে বাৰু ষ্টিল আপোনালোকে যিমান পাৰে সিমান বেছি পঢ়া শুনাত ফ'কাছ দিয়ক আৰু MCQবোৰ ছল্ভ কৰক এটা টেষ্ট ল'ব পাৰে নিজকে যে আপোনাৰ কিমান স্ক'ৰ হৈ আছে কিমানটা শুদ্ধ হৈ আছে যিহেতু আমাৰ নিগেটিভ মাৰ্কছ নাই আমি ইমান ভয় খাব নালাগে যে আমি কিমানটা এৰি আহিম কিমানটা হেৰি কৰিম বা মাৰ্কছ কেলকুলেশ্যনৰ তেনেকুৱা কোনো ভয় নাই গোটেইখিনি আমি এটেম্প কৰিব পাৰিম বাট শুদ্ধকৈ এটলিষ্ট আমি ইমানখিনিতো এটেম্প কৰিব লাগিব যাতে আমি আমাৰ জবটো পাব পাৰোঁ এতিয়া আহিছোঁ গ্ৰেড 4ৰ যিখিনি আমাৰ আছিলে গ্ৰেড 4ৰ এডিআৰি দুটা পেপাৰত হৈছিলে এটা পেপাৰ 1 পেপাৰ 2 যিখিনি 10 লেভেলৰ আছিলে সেইখিনি পেপাৰ 1 আছিলে যিখিনি 8 লেভেলৰ আছিলে পেপাৰ 2 আছিলে ঠিক আছে ইয়াৰ গ্ৰেড 4ৰ এটা কথা মনত ৰাখিব যিসকলে হাই ছেকেণ্ডেৰী লৈকে পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰে হাই ছেকেণ্ডেৰী যিসকল এক্সিড কৰি গৈছে অৰ্থাৎ ডিগ্ৰী পাছ কৰিছে অ'কে ডিগ্ৰী পঢ়িছে নহয় ডিগ্ৰী পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰি ইয়াত মেক্সিমাম কোৱালিফিকেশ্যন উইল বি হাই ছেকেণ্ডেৰী পাছ ইয়াত 10 লেভেল আৰু 8 লেভেলৰ দুখন পেপাৰ হয় পেপাৰ 1 10 লেভেল পেপাৰ 2 8 লেভেল ইয়াত লেখা আছে পেপাৰ 1খন 2 ঘণ্টা 135 মাৰ্কছৰ আৰু এটা কুৱেশ্যনত কিমানকৈ থাকে 1 মাৰ্কত থাকে 1 মাৰ্ককৈ থাকে 135টা কুৱেশ্যন 135 নম্বৰকে ছেম ইয়াতেও পেপাৰটোত তেনেকৈ 135 1 মাৰ্ককৈ এতিয়া আহিছোঁ পেপাৰ 1লৈ ইয়াত চাধা চিধা ইমান কেলকুলেশ্যন কৰিব দৰকাৰ নাই যিহেতু 135 মাৰ্কৰ আছিলে আৰু এটা কুৱেশ্যনত 1 মাৰ্ক আছে তো 79 পাইছে মানে 79টা কুৱেশ্যন শুদ্ধ হ'ব লাগিব ইয়াত 74 মানে 74টা কুৱেশ্যন শুদ্ধ হ'ব লাগিব তাত এটা কুৱেশ্যনত যিহেতু বেলেগ মাৰ্ক আছিলে 1.5 1.75 এটা আমি কেলকুলেশ্যন কৰিব লাগিছিলে ইয়াত যিহেতু 1 মাৰ্ক আমি গমেই পাইছোঁ যে জেনেৰেলৰ কি হয় 79 যদি এটা কুৱেশ্যন যদি আপোনাৰ শুদ্ধ কৰে 135টাৰ ভিতৰত তেতিয়া আপুনি গ্ৰেড 4ৰ যিটো 10 লেভেলৰ যিটো পিয়ন হওক তেনেকুৱা যাব পাৰে যিহেতু গ্ৰেড 6ত যিটো আমাৰ MTS বোৰ আছে সেইবোৰ বেছিকৈ আছে MTS বোৰত 74 এনেকৈ জেনেৰেল ওমেন ৰিজাৰ্ভেশ্যনখিনিত অলপ কম গৈছে 68 আৰু 61টা কুৱেশ্যন শুদ্ধ কৰিব লাগিব এইটো 79 আছিলে আকৌ SCত কিমান আহিলে ইমানো নকমিল 73 অ'কে আৰু এইফালেও 63 এনেকৈ SC ওমেনৰ অলপমান কমি গ'ল 64 হৈ গ'ল ST প্লেইনছৰ 71 ইউ কেন চি কিমান একো বেছি ডিফাৰেঞ্চ নাই আছে অলপ চলপ ডিফাৰেঞ্চ আছে বাট ষ্টিল কাট অফটো 70ৰ ওপৰতে হৈ আছে তেনেকৈ OBCত 72 আকৌ আহিলে
এইফালে 62 বাট এইটো দেখিব পাইছে ST হিলছৰ অল অ'কে যিসকলে মেবি এক্সাম দিছে সেইসকলে সকলোৱে পাছ কৰিছে তেনেকৈ এক্স ছাৰ্ভিচমেণ্টৰো প্ৰায় অল ST হিলছৰ যিসকলে হয়তো ST হিলছ ওমেন ৰিজাৰ্ভেশ্যনত যিসকলে এপ্লাই কৰা নাছিলে তেওঁলোকে কিমান পস্তাব এইটো দেখি গতিকে এপ্লাই কৰিব লাগে আৰু এক্সামটো চিৰিয়াছলি দিব লাগে অ'কে এনেই যাই এক্সামটোত বহিলে নহয় অলপমান যদি পঢ়া শুনা কৰি দিয়ে আজি হয়তো আপোনাৰ হাতত এটা জব থাকিলেহেঁতেন যিসকলে অলপৰ কাৰণে ৰৈ গৈছে তেওঁলোকে নিশ্চয়কৈ আৰু লাগি আছে আৰু এটা জব এইবাৰ পাবলৈ নিশ্চয় সক্ষম হ'ব কষ্ট কেতিয়াও এনেই নাযায় অ'কে হাৰ্ডৱৰ্ক উইল পে অফ ওৱান ডে ফৰ চিয়'ৰ চ' এইখিনি আছিলে মই এইখিনি ডিছকাছ কৰা এটাই মটিভ আছে আপোনালোকক অলপ মটিভেটেড কৰা অৰ্থাৎ আপোনালোকে যিহেতু এক্সামটো কেতিয়া হ'ব সেইটো সুধি থাকে তো এক্সামটো কেতিয়া হ'ব সেইটো ক'ব পৰা নাযায় ষ্টিল আমি প্ৰিপাৰেশ্যন আগুৱাই নিব লাগে কাৰণ কম্পিটিশ্যন বহুত হাই লেভেলত হয় গতিকে মাত্ৰ 2 মাহ বা এমাহ পঢ়ি এই এক্সামটো ক্লিয়াৰ কৰাটো তেনেকৈ সম্ভৱ নহয় বুলি নকওঁ বাট কেৱল এক্সামটো ৰিটাৰ্ণ পাছ কৰে আমাৰ যিহেতু লক্ষ্য নহয় আমাৰ লক্ষ্য হৈছে এটা ভাল পোষ্ট পোৱা গতিকে এটা পোষ্ট আমাৰ নিজৰ নামত কৰিবলৈ আমি নিশ্চয়কৈ আন এটাতকৈ বেছি কষ্ট কৰিব লাগিব অৰ্থাৎ আপুনি যদি আজি 3 ঘণ্টা পঢ়িছে আৰু কোনোবাই যদি 9 ঘণ্টা পঢ়িছে তো নিশ্চয়কৈ আপুনি সেই 9 ঘণ্টা পঢ়াজনতকৈ পিছ পৰি আছে গতিকে কনচিষ্টেঞ্চিটো মেইন বি কনচিষ্টেণ্ট উইথ ইয়ৰ প্ৰিপাৰেশ্যন আৰু যিমানে ডেট দিয়ক নিদিয়ক আপুনি নিজৰ প্ৰিপাৰেশ্যনটো ভালদৰে চলাই যাওক এজ এ কনক্লুডিং পইণ্টছ মই এইখিনি কথা ক'ব বিচাৰোঁ যে ফ'কাছ শ্বুড বি অন ফাইনেল মেৰিট লিষ্ট অ'কে আমি এইটো চাব নালাগিব যে আমি কাট অফ 75 দি আছে অ'কে দেন মই 75টা কুৱেশ্যন শুদ্ধকৈ কৰিম অৰ্থাৎ যিসকলে মেথছত দুৰ্বল আছে অৰ্থাৎ মই মেথছত 20টা মই এৰি আহিম মোৰ কথা নাই তেনেকুৱা নহয় বিকজ 75 বুলি কৈছোঁ যদিও 76 যদি কাট অফ যায় কেতিয়াবা এটা মাত্ৰ কুৱেশ্যনৰ কাৰণেও আপুনি কি হ'ব পাৰে পিছ পৰি ৰৈ যাব পাৰে আৰু মেইন কথা হ'ল আমাৰ অকল সেই 75 পোৱাটোৱে আমাৰ লক্ষ্য নহয় কাৰণ মেৰিট লিষ্টত 2 গুণ 3 গুণ বা 10 গুণ পৰ্যন্ত আমাৰ ষ্টুডেণ্ট চিলেক্ট কৰে অ'কে সেই 10 গুণৰ ভিতৰত আকৌ যেতিয়া কম্পিউটাৰ টেষ্ট হ'ব বা নেক্সট পৰ্যায়ত ভাইবা হ'ব এইবোৰত আৰু কি হয় আধাখিনি বা যিখিনি কম নম্বৰ পালে তেওঁলোকে ৰৈ যায় অৰ্থাৎ যিখিনি সেই যিমানটা পষ্ট আছে সেইখিনি ফিল আপ কৰিলে তেওঁলোকে সেই জবটো পায় তো মেইন আমাৰ হ'ব যে আমি যিমানজনৰ মাজত আছোঁ অৰ্থাৎ যিমানজনে নেক্সট পৰ্যায়লৈকে চিলেক্ট হৈছে তেওঁলোকতকৈ আপোনাৰ মাৰ্কছটো বেছি হ'ব লাগিব যাতে আপুনি ফাইনেল মেৰিট লিষ্টত আপোনাৰ নামটো চাব পাৰে গতিকে অকল কাট অফ ক্লিয়াৰ কৰিলে নহ'ব যদি কাট অফ 75 যায় তেতিয়া আপোনাৰ মাৰ্কছ এটলিষ্ট 85 থাকিব লাগিব যাতে আপুনি এটা ছেফ জ'নত থাকিব পাৰে 100টাৰ ভিতৰত কিমানটা আমি শুদ্ধ কৰিব লাগিব এতিয়া সেইখিনি কথা ভাবি লাভ নাই এতিয়া আপুনি গম পালে যে এটলিষ্ট এইখিনিতো আমাৰ শুদ্ধ হ'ব লাগিব এইটো আপোনাৰ প্ৰিপাৰেশ্যন আপুনি সেই 100টাক চাইহে কৰক যে মই যিমান পাৰোঁ সিমান শুদ্ধকৈ এটেম্প কৰিবলৈ চেষ্টা কৰিম যাতে মোৰ মেক্সিমাম আমাৰ কি হয় নাম্বাৰছবোৰ স্ক'ৰ কৰিব পাৰোঁ 100% এটেম্প কৰিব ফৰ চিয়'ৰ কুৱেশ্যন এৰিয়া কোনো প্ৰশ্নই নাহে যদি একো নাজানে তথাপি OMR শ্বীটখন ফিল আপ কৰি আহিব যিহেতু আমাৰ কোনো নিগেটিভ মাৰ্কছ নাই তো আমি গোটেইখিনি এটেম্প কৰিব পাৰোঁ উইদাউট এনি হেচিটেশ্যন অ'কে ত' দিজ আৰ দ্য থিংছ থেংক ইউ এভৰি ওৱান আই হোপ সকলোৱে প্ৰিপাৰেশ্যনটো ভালকৈ চলাই যাওক কাট অফৰ কথা এতিয়া ভাবিব নালাগে কাৰণ কষ্ট কৰাখিনি আমাৰ নিজৰ হাতত থাকে বা কাট অফ কিমান যায় আনে কিমান মাৰ্কছ স্ক'ৰ কৰে এইখিনি যিহেতু আমাৰ হাতত নাই গতিকে আমি আনতকৈ বেছি কিমান প্ৰিপাৰেশ্যন কৰিব পাৰোঁ আনতকৈ বেছি কিমান হাৰ্ডৱৰ্ক কৰিব পাৰোঁ সেইটো আমাৰ লক্ষ্য হ'ব লাগে বাকী যিমান কম্পিটিশ্যনত যিমান মাৰ্ক পায় সেইটোতো হৈ থাকিব চ' থেংক ইউ এভৰি ওৱান কিপ ৱৰ্কিং হাৰ্ড এণ্ড কিবা যদি জানিব লগা আছে সেইখিনি সুধিব পাৰে চ' থেংক ইউ